এইকেইটা দেখিছে নহয়, দেউতাকে বজাৰৰ পৰা ডিষ্ট্ৰিৰ পাপাই মাছ লৈ আহিছে। ইমান ডাঙৰ ডাঙৰ গৰৈ মাছকেইটা দেখিয়েই খাওঁ খাওঁ লাগি যায়। আজি নমস্কাৰ বন্ধু বান্ধৱীসকল, কাকলি দৃষ্টি ব্লগৰ অন্য এটি ভিডিঅ'লৈ মই কাকলি আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে। আজি মই আপোনালোকৰ ওচৰলৈ এটা ৰেচিপি ভিডিঅ' লৈ আহিছোঁ আৰু তাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ। যিহেতু মই বনাইছিলোঁ এটা পুৰা পিটিকাৰ ৰেচিপি আৰু এখন আঞ্জাৰ ৰেচিপি, দুটা ৰেচিপি আজি আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ। দিনটোৰ দৈনন্দিন কাম কাজৰ কিছুমান অংশ সৰু সৰু ক্লিপ আপোনালোকক শ্বেয়াৰ কৰিম। আশা কৰোঁ ভিডিঅ'টি চাই ভাল পাব আৰু যদি ভিডিঅ'টি চাই ভাল পায় তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটি দবাই অল কৰি দিব। তেনেহ'লে আহকচোন দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো পিটিকাত দিবৰ কাৰণে মই এতিয়া বাৰীলৈ সোমাই আহিছোঁ। এইবিলাক আমাৰ বাৰীৰ শাক পাচলি, ইয়ালৈ বুলি পিটিকাৰ কাৰণে দুখিলামান পিঁয়াজ পাত ছিঙি লওঁ বুলি। পিঁয়াজ পাত বেছি নলওঁ, অলপ ল'ম, যিহেতু মই পিটিকা অলপহে বনাম। এইবিলাক আমাৰ ফুলকবি বন্ধাকবি শেহতীয়াকৈ লগোৱা যে সৰু সৰুৱে হৈ আছে। এইকেইটা কি মাছ বাৰু, সকলোৱে চিনি পায়েই। এইকেইটা গৰৈ মাছ। আজি আমাৰ ওচৰতে বহা সাপ্তাহিক বজাৰখনৰ পৰা দৃষ্টিৰ দেউতাকে অলপ গৰৈ মাছ কিনি আনিছিলে। তাৰে দুটামান ভাবিলোঁ মই আজি গৰৈ মাছৰ পুৰা পিটিকাৰ এটা ৰেচিপি। সকলোৱে জানেই, কিন্তু সকলোৰে বনোৱাৰ প্ৰচেছবিলাক বেলেগ বেলেগ হয়, গতিকে আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। মাছকেইটা বচাৰ আগতে একাপ চাহ খাই লওঁ। ডাল চেনি দি চাহকাপ বনাই লৈছোঁ আৰু এতিয়া ইয়াক খাই লওঁ। খাই মাছখিনি বাছোগৈ। গেছটো বন্ধ কৰি ল'লোঁ আৰু চাহখিনি বাকি লওঁ। ধুনীয়াকৈ চাহকাপ বাকি লৈছোঁ। এতিয়া আমি তিনিওটাই চাহকাপ খাই লওঁ। খাই আমি মাছখিনি বাছি গধূলিলৈ যা যোগাৰ কৰিবলৈ হ'লেই আৰু। এইফালে দৃষ্টিয়ে বাতিত চাহ খাব বোলে, একদম এক বাতি লৈ লৈছে। আমাৰ দৃষ্টি চাহ খাই খাই বুঢ়ী হ'ল, এজনী বুঢ়ী হ'ল, চাহ খাই বুঢ়ী হ'ল, হয় নাই? বুঢ়ী হ'লা নাই তুমি? তুমি যে ইমান এবাটি এবাটি চাহ খোৱা, চাহ খোৱাটো ভাল কথা নহয় নহয়, তুমি জানা নাই? জানি পিনি কেলৈ খোৱা তুমি? তুমি চাহ কেলৈ খোৱা? আৰু আজি তুমি ইণ্টাৰভিউত পাৰিলা নাই? পাৰিলোঁ। কি পাৰিলা? ABCD পাৰিলা? ৰিজাল্ট দিলেহে গম পাম এতিয়া। ৰিজাল্ট দিলেহে গম পাম। চাহকাপ খাই মেলি আজৰি হওঁ মানে আন্ধাৰে হ'লগৈ। বাহিৰত মাছকেইটা বাচিবলৈও আন্ধাৰ হ'ল, গতিকে ভিতৰতে মই এতিয়া মাছকেইটা ধুনীয়াকৈ এনেদৰে ওপৰৰ বাকলিবিলাক গুচাই ভালদৰে বাছি লৈছোঁ। মাছৰ সদায় ওপৰৰ বাকলিবিলাক যদি পুৰিবলগীয়া হয় আগতীয়াকৈ এনেকৈ গুচাই ল'ব লাগে, তেতিয়া পুৰিবৰ কাৰণে সুবিধা হয়। ধুনীয়াকৈ নিমখ হালধিবিলাক সানিলে মানে ভিতৰলৈ সোমাই যায়, নহ'লে বাকলিৰ ওপৰতে সনাৰ লগে লগে বাকলিখিনি যেতিয়া এৰুৱাই দিলে মানে গুচি যায়গৈ। আৰু গৰৈ মাছৰ মূৰটোত শিলগুটি থাকে বুলি কয়, আৰু নহ'লে তেতিয়া খাওঁতে সদায় কিৰিক কিৰিক কৰে। গতিকে গৰৈ মাছৰ মূৰটো সদায় এনেকৈ আগতীয়াকৈ মই চফা কৰি লওঁ। কিছুমানে পিছত বনোৱাৰ পিছত চফা কৰে, কিন্তু যদি চব্জিত দিবলগীয়া হয় তেতিয়া মাছবোৰ ভাগি গ'লে মানে তাৰ ভিতৰবোৰ মিহলি হৈ যায়। গতিকে বাছোঁতে তাৰ আগতেই গৰৈ মাছটো ওপৰৰ পৰা তাৰ মূৰৰ ফুল আৰু যিখিনি লেতেৰা অংশ থাকে উলিয়াই ল'ব লাগে, আৰু ভিতৰৰ পেটুখিনিও মই এনেদৰে আগতীয়াকৈয়ে বাছি লৈছোঁ। এতিয়া মই ধুনীয়াকৈ মাছকেইটা বাছি লৈছোঁ, চাই থাকক ভিডিঅ'টি। এতিয়া এইকেইটা 6টা মাছ মই ধুনীয়াকৈ বাছি ল'লোঁ। 3টা মাছ মই ডাঙৰ ডাঙৰ 3টা পিটিকা বনাম আৰু এই সৰু 3টা মই শাকত দিম। যিহেতু সৰুকেইটা ঔটেঙাৰ লগত এখন আঞ্জা বনাম, এইটো ঔটেঙা আনি থৈছোঁ মই, কাটিব লাগিব। এতিয়া মাছকেইটা পুৰিবলৈ প্ৰথমে এডাল খৰিকা মই বনাই লওঁ। এতিয়া মাছকেইটা পুৰাৰ আগতে মাছকেইটাৰ ওপৰত এনেদৰে মই নিমখ সানি লৈছোঁ, আৰু মাছকেইটা বাছোঁতে মই এনেদৰে কচি কচি কাটি লৈছিলোঁ, এনেকৈ কাট লগাই লগাই মাছকেইটাৰ। আৰু এই মাছৰ ফাগবিলাকত ধুনীয়াকৈ এনেদৰে নিমখবিলাক সানি দিম, যাতে ভিতৰলৈকে নিমখটো সোমাই যায়। আৰু মাছকেইটা লাগি নধৰিবৰ কাৰণে মই এই খৰিকা দুডালত অলপ মিঠাতেল লগাই লৈছোঁ, তেতিয়া মাছকেইটা এৰুৱাওঁতে লাগি নধৰে। আৰু ধুনীয়াকৈ ভিতৰৰ ফালৰ পৰা মই নেগুডালৰ ফালে বাহিৰ কৰি খৰিকাডালত এনেদৰে টান টানকৈ মাছকেইটা শিঙি লৈছোঁ। ভালদৰে শিঙি এতিয়া মই মাছকেইটা এনেকৈ ধুনীয়াকৈ শিঙি ল'ম।
এতিয়া মাছকেইটা ভালদৰে হিঙা হৈ গৈছে আৰু ধুনীয়াকৈ মাছকেইটা ইয়াতে ৰাখি লৈছোঁ। আৰু মাছকেইটা পুৰিবৰ বাবে প্ৰথমে লাগিব আমাক জুই। এতিয়া মই চৌকাটোতে পুৰিম, জুইত পুৰিম, গতিকে মই চৌকাত এনেদৰে জুইকুৰা জ্বলাই লৈছোঁ। সৰু সৰু খৰিৰ টুকুৰাবিলাক দি দিছোঁ আৰু ধুনীয়াকৈ এঙেঠা পৰিবৰ বাবে জুইকুৰা লগাই দিছোঁ। এফালে মই জুইকুৰাত এঙেঠা পৰে মানে আঞ্জাৰ বাবে ঔটেঙাটো কাটি তাত দুডালমান কচুথুৰি দিম, যিহেতু কচুথুৰিকেইডাল গুচাই লওঁগৈ, তেতিয়ালৈকে জুইকুৰাৰো এঙেঠা পৰি যাব। আৰু ধুনীয়াকৈ মই কচুথুৰিবিলাকৰ মাজৰ অংশটো এৰুৱাই ওপৰৰ বাকলিবিলাক এৰুৱাই দিছোঁ আৰু মাজৰ অংশটো লৈছোঁ। লৈ কচুথুৰিখিনি ধুনীয়াকৈ ভালদৰে এনেদৰে বাছি লৈছোঁ আৰু ঔটেঙাটো কাটি ল'ম। আৰু এইফালে ঔটেঙাটোও মই এফাল কাটি লৈ ধুনীয়াকৈ এনেদৰে পানীত তিয়াই দিছোঁ। ঔটেঙাটো কাটি অলপ থেতালি লৈছোঁ আৰু এইফালে এঙেঠা পৰিয়ে গৈছে এতিয়ালৈকে। আৰু মই ধুনীয়াকৈ লাহেকৈ মাছকেইটা এঙেঠাৰ ওপৰত দি দিছোঁ আৰু এইফালে আমাৰ দৃষ্টিয়ে বহি চাই আছে। মায়ে মাছ পুৰিছে, মই খামকৈ। এইফালে মাছকেইটা দেখিছে নহয়, এঙেঠা পৰি যোৱাৰ লগে লগে মাছকেইটা ভালদৰে সিজে আৰু ভিতৰলৈকে ধুনীয়াকৈ সিজি যায়। আৰু এনেকৈ এঙেঠা পেলাই মাছ পুৰিবলৈ খুব সহজ। যদি আপোনালোকৰ জুইত নাই, আপোনালোকে গেছতেই এনেদৰে পুৰিব পাৰিব। খালি গেছৰ ওপৰত কিবা এটা দি ল'ব, নেট জাতীয় বস্তু, জালনা এখন দি ল'ব, দি ধুনীয়াকৈ এনেদৰে আপোনালোকে মাছ পুৰিব পাৰিব। এইফালে মাছকেইটা মই ইলুটি সিলুটি কৰি আছোঁ, নহ'লে মাছকেইটা এটা পিঠিয়ে বেছিকৈ সিজি যাব আৰু এটা পিঠিয়ে কমকৈ সিজিব। গতিকে ভালদৰে ইলুটি সিলুটি কৰি মই মাছকেইটা ধুনীয়াকৈ সিজাই লৈছোঁ। ইফালে মাছকেইটা ধুনীয়াকৈ হৈয়ে গৈছে আৰু ইফালে মই এখন প্লেটত ভালদৰে আৰু অলপ দেৰি গাপতে থৈ মই ইফালে পিঁয়াজ কাটি লৈছোঁ। পিটিকাৰ কাৰণে পিঁয়াজ ৰেডি কৰি লৈছোঁ। ধুনীয়াকৈ এটা গোটা পিঁয়াজ লৈছোঁ আৰু পিঁয়াজটো ধুনীয়াকৈ কাটি ল'লোঁ। এইকেইডাল ঘৰৰে মানধনিয়া দি দিলে পিটিকাখন খাবলৈ খুব ধুনীয়া এটা গোন্ধ আহে, গতিকে খায়ো ভাল লাগে। মই ধুনীয়াকৈ মানধনিয়াকেইডালো কাটি ল'লোঁ আৰু এইফালে অথনি বাৰীৰ পৰা ছিঙি অনা পিঁয়াজ পাত কেইখিলাও ইয়াতে যোগ কৰি কাটি লৈছোঁ। ধুনীয়াকৈ ভালদৰে ধুই মেলি কাটি লৈছোঁ পিঁয়াজ পাত কেইখিলা। আৰু ইয়াত মই এতিয়া জলকীয়া নাকাটোঁ, যিহেতু দৃষ্টিয়েও খাব। আৰু এইফালে দেখিছে নহয়, মাছ তিনিটা মোৰ ধুনীয়াকৈ সিজি গ'ল। আৰু এতিয়া ধুনীয়াকৈ মই মাছকেইটাৰ পেটটো ফালৰ পৰা এৰুৱাই লৈছোঁ, মূৰটো এৰুৱাই পেটটোৰ ফালৰ পৰা ফালি মাজৰ কাঁইটডোখৰ ধুনীয়াকৈ এনেদৰে গুচাই ল'ম। আৰু মাজৰ কাঁইটডাল থাকিলে পিটিকিবলৈও অসুবিধা হয় আৰু খাওঁতেও মুখত লাগিলে খাবলৈ খুব বেয়া লাগে। গতিকে ভালদৰে এনেদৰে মাছৰ কাঁইটডাল এনেকৈ গুচাই ল'ম। আৰু সৰু ল'ৰা থাকিলে বিশেষকৈ কাঁইটবোৰ গুচাই ল'ব লাগে, নহ'লে সিহঁতি খুব দিগদাৰ দিয়ে। গতিকে আমাৰ দৃষ্টিয়েও খাব, সেইকাৰণে মই মাছ বনালে সদায় কাঁইটবিলাক আগতেই গুচাই লওঁ। এতিয়া মই গোটেইকেইটা মাছৰ কাঁইটবিলাক এনেদৰে ভালকৈ গুচাই লৈছোঁ। আপোনালোকে দেখিছে, মই ধুনীয়াকৈ পেটৰ ফালৰ পৰা এনেদৰে ফালি দিলে দীঘলে দীঘলে গৰৈ মাছৰ কাঁইটবিলাক এনেদৰে ওলাই আহে। আৰু সেইকাৰণেই গৰৈ মাছৰ পিটিকা খাবলৈ খুব সহজ হয় আৰু খাবলৈও খুব ভাল লাগে। গৰৈ মাছৰ যেতিয়া পুৰি দিলে খুব ধুনীয়া এটা গোন্ধ ওলায় আৰু সেই গোন্ধটোৰ কাৰণে আচলতে গৰৈ মাছ পিটিকা খাবলৈ বেছি ভাল লাগে। এইফালে মোৰ প্লেটখন সৰু হোৱাৰ বাবে মই এখন কাঁহীত বস্তুখিনি ট্ৰান্সফাৰ কৰি ল'লোঁ আৰু মই অলপ আদাও কুটি ল'লোঁ। কুটি লৈ ইয়াত মই অকণমান মিঠাতেল আৰু নিমখ যোগ কৰি দিছোঁ। অলপ নিমখ লৈ লৈছোঁ আৰু এতিয়া মই এই গোটেইখিনি ভালদৰে জলকীয়া কাটি থৈছোঁ মই, কিন্তু ইয়াত এতিয়া নিদিওঁ, আগে দৃষ্টি লৈ কাঢ়ি ল'ম, তাৰপিছতহে মই জলকীয়া ব্যৱহাৰ কৰিম। হাতখন ভালদৰে ধুই লৈছোঁ। চামুচে পিটিকিলে খাই ইমান সোৱাদ নালাগে, হাতেৰে পিটিকিলেহে পিটিকাৰ আচল সোৱাদটো পোৱা যায়। গতিকে হাতখন ভালদৰে ধুই মেলি মই এতিয়া পিটিকাখিনি ভালদৰে মোহাৰি পিটিকি ল'ম। মাছৰ পিটিকাখিনি পিঁয়াজ পাত, ফালে আদা, মিঠাতেল, নিমখ আৰু মানধনিয়া যি সুগন্ধ ওলাইছে নহয়, কি ক'ম আৰু। এতিয়া মই দৃষ্টি লৈ অলপ কাঢ়ি এতিয়া মই ইয়াত জলকীয়া দি দিছোঁ। জলকীয়াখিনি দি দিয়াৰ পিছত আমাৰ মাছৰ পুৰা পিটিকা ৰেডি হৈ গৈছে। ইয়াত মই যেতিয়া ভাতৰ লগত খাম তেতিয়া অলপমান নেমু চেপি ল'ম। এতিয়াই মই নেমুটো চেপি নিদিওঁ, যিহেতু মই তৰকাৰীখনো বনাবলৈ বাকী আছে। গতিকে মই এতিয়া এইখিনি আমাৰ পিটিকা দেখিয়ে কাৰ খাওঁ লাগিছে বাৰু, আৰু কাৰ ফেভৰেট গৰৈ মাছৰ পিটিকা মোক কমেণ্ট কৰি জনাবচোন। মই কিন্তু খাই খুব ভাল পাওঁ গৰৈ মাছৰ পুৰা পিটিকা।
আৰু মোক পিটিকা আৰু অলপ দালি হ'লে বেলেগ একো বস্তু নহ'লেও হৈ যায়, ভাতকেইটা ধুনীয়াকৈ খাব পাৰি। আৰু এতিয়া এই নেমুডোখৰ মই ভাত খাবৰ সময়ত চেপি ল'ম, এতিয়া নেচেপো, সেইকাৰণে কিনাৰতে ৰাখি দিছোঁ। আৰু আহকচোন এতিয়া আঞ্জাখনলৈ যাওঁ। এইফালে মই বাকী থকা মাছকেইটা অকণমান তেল দি ফ্ৰাই কৰি লৈছোঁ ধুনীয়াকৈ। অলপ ফ্ৰাই কৰি এতিয়া মই এখন প্লেটত কাঢ়ি ল'ম মাছকেইটা। পূৰা নাভাজোঁ, অলপ আধা ভজা কৰি লৈছোঁ আৰু তাৰ পৰা মাছকেইটা মই এনেকৈ এখন প্লেটত কাঢ়ি লৈছোঁ। এতিয়া মই এই বেছি তেল ব্যৱহাৰ নকৰোঁ, যিহেতু মই টেঙা দিম, গতিকে এই মাছ ভজা তেলকণতেই মই কেইটামান পাঁচফোৰণ আৰু সৰিয়হ দি দিছোঁ। দেখিছে আপোনালোকে, কেইটামান পাঁচফোৰণ আৰু সৰিয়হ, আৰু এতিয়া কাটি লোৱা গোটা পিঁয়াজটো দি দিছোঁ ইয়াত। এনেধৰণে এবাৰ বনাই খাই যাবচোন, ইয়াৰ টেষ্টটো একেবাৰে বেলেগ হৈ যায়। একো মছলা, অকণমানো একোৱেই মছলা মই ব্যৱহাৰ নকৰোঁ, ৰচুন আদাৰ বাহিৰে। দেখিছে ধুনীয়াকৈ এটা মই গোটা পিঁয়াজ কাটি লৈছিলোঁ, পিঁয়াজটো এনেদৰে ৰঙচুৱা হোৱাকৈ ভাজি লৈছোঁ। আৰু এতিয়া মই থেঠালি লোৱা আদা নহৰুখিনি ইয়াত দি দিছোঁ। আদা নহৰুখিনি অলপ কেঁচা গোন্ধ যোৱালৈকে ভাজি লৈ এতিয়া এই তেলতেই মই নিমখ আৰু হালধি জোখমতে দি দিছোঁ। নিমখ হালধিখিনি ভালদৰে মিহলি হৈ যাবলৈ এনেদৰে ভাজি লৈছোঁ। আৰু এতিয়া মই ইয়াত ধুনীয়াকৈ দেখিছে, মই অলপ দেৰি পিঁয়াজকেইটাৰ ৰং উঠালৈকে ভাজি লৈ এতিয়া মই ইয়াত কাটি থোৱা অকণমান কচু ঠুৰিকেইডাল আছিলে যে, সেইকেইডাল কচুকেইডাল মই ইয়াত দি দিছোঁ। যিহেতু এইকেইডাল আনি থোৱা আছিলে, শুকাই গৈছিলে, গতিকে ইয়াত মই এই কচু ঠুৰিকেইডালো ব্যৱহাৰ কৰিম আৰু লগতে ঔটেঙাও দিম। আৰু এইকেইডাল কচু ঠুৰিকেইডালৰ যিমানখিনি কচুৰ ভিতৰত যিমান পানী থাকে, সেই পানীখিনি শুকাই যোৱালৈকে মই কচুকেইডাল ভাজি ল'ম। কচু আমাৰ শৰীৰৰ কাৰণে বৰ উপকাৰী, যিহেতু ইয়াত তেজৰ কাৰণেও ভাল, ইয়াত প্ৰচুৰ পৰিমাণে আইৰণ থাকে আৰু টনচিলৰ কাৰণে বিশেষকৈ কচু খুব উপকাৰী। কচু মাজে মাজে খাই থাকিব লাগে যিসকলৰ টনচিল আছে, আৰু মোৰ টনচিল আছে, হয় কেতিয়াবা কেতিয়াবা, গতিকে মই প্ৰায় সপ্তাহত এদিন কচু খাওঁৱেই। আৰু এতিয়া দেখিছে কচুখিনিৰ প্ৰায় পানীখিনি শুকাই গৈছে, একেবাৰে মই একদম শুকান কৰি পেলাইছোঁ আৰু কচুৱে ধুনীয়াকৈ তেলখিনি এৰিবলৈ আৰম্ভ কৰিছে। এনেকৈ মই কচুখিনি ধুনীয়াকৈ ভাজি ল'লোঁ, আৰু কচুখিনি ধুনীয়াকৈ ভাজোঁতেই কচুৰ যি পানী ওলায়, সেই পানীতে আলুখিনিও ধুনীয়াকৈ সিজি গ'ল। এতিয়া মই এই কচুখিনি হেতাখনেৰে এনেকৈ হেঁচি হেঁচি ভালদৰে ভাঙি পেলাম। একেবাৰে ধুনীয়াকৈ ভাঙি পেলাইছোঁ কচুকেইডাল। আৰু এতিয়া মই ইয়াত ঔটেঙাকেইডোখৰ দি দিম। দেখিছে নহয়, কচুখিনিৰ লগতে মই ঔটেঙাকেইডোখৰ অকণমান ভাজি ল'ম। কচুখিনিৰ লগতে যেতিয়া ঔটেঙাকেইডোখৰ অলপ ভাজিব, আৰু কেঁচা জলকীয়া দুটা দি দিছোঁ মই অকণমান জলকীয়াৰ গোন্ধটোৰ কাৰণে, বেলেগ মই ইয়াত একো দিয়া নাই। আৰু ধুনীয়াকৈ মই এনেদৰে ভাজি লৈছোঁ ঔটেঙাকেইডোখৰ এনেদৰে তেলত ভাজি ল'লে ইয়াত ধুনীয়াকৈ তেল আৰু নিমখ হালধি সকলোখিনি ভালদৰে সোমাই যায়, আৰু ঔটেঙাৰ যিটো টেঙা ভাৱ আছে সেইটোও কচুলৈ অলপ অলপ মানে ঔটেঙাকেইডোখৰ আধা সিজা নিচিনা হৈ যায়, খাবলৈ অকণমান বেলেগ এটা সোৱাদ আহে। গতিকে এনেদৰে ঔটেঙাকেইডোখৰো মই কচুৰ লগত তেলতে ভাজি লৈছোঁ। আৰু যিহেতু কচু আমাৰ টনচিলৰ কাৰণে কিমান ভাল আৰু কিমান আইৰণ থাকে, সেইকাৰণে আমি সপ্তাহত এদিন প্ৰায় কচু খাবলৈ চেষ্টা কৰোঁ, যদি পাওঁ খাওঁৱেই আৰু। গতিকে এতিয়া মই এইখিনি অলপ ভজাৰ পিছত 4টা মানুহৰ জোখাত হোৱাকৈ 4 কাপ পানী ইয়াত যোগ কৰি দিছোঁ। মই 4 কাপ পানীয়ে দিছোঁ ইয়াত। খালি সদায় শাকত গৰম পানী ব্যৱহাৰ কৰিব লাগে, ঠাণ্ডা পানী ব্যৱহাৰ কৰিলে শাকৰ যিটো টেষ্টটো অলপ নোহোৱা হৈ যায়, আৰু গৰম পানী ব্যৱহাৰ কৰিলে ধুনীয়াকৈ ইয়াৰ টেষ্টটো ভাল হৈ থাকে। গতিকে সদায় শাকত গৰম পানী ব্যৱহাৰ কৰিব লাগে। আৰু এতিয়া মই গৰম পানী দি পিনি ঢাকনখন এনেদৰে মাৰি 5 মিনিটৰ কাৰণে ভালদৰে উতলিবলৈ দিছোঁ। 5 মিনিট সময় হৈ যোৱাৰ পিছত ঢাকনখন দাঙি চাইছোঁ, প্ৰায় উতল আহিছে। আৰু উতলি দেখিছিলে মই 4 কাপ পানী দিছিলোঁ, প্ৰায় আধা কাপমান পানী শুকাই গৈছে, আৰু জোলখিনিও কিমান ডাঠ হৈ আহিছে আপোনালোকে দেখিব পাৰিছে। ধুনীয়াকৈ আধা কাপ পানী ইমান শুকাই গৈছে। আৰু মাছকেইটা এতিয়া মই ইয়াত যোগ কৰি দিম। এই মাছকেইটা মই সম্পূৰ্ণ ভজা নাই, আধা ভজা কৰি থৈছিলোঁ, গতিকে এই মাছকেইটাও মই এতিয়া ইয়াত ভালদৰে যোগ কৰি দিছোঁ। আৰু মাছকেইটা এনেদৰে, যিহেতু মাছ 3টা আছে, মই মাছকেইটা এনেদৰে জোলখিনিত আধা আধা কৰি দিছোঁ, আৰু তাৰে এডোখৰ মাছ মই ইয়াত সম্পূৰ্ণৰূপে ভাঙি দিম।
এডোখৰ মাছ যেতিয়া মই ইয়াত ভাঙি দিম তেতিয়া মাছৰ গোটেই সোৱাদটো জোলকণত বিয়পি পৰিব আৰু জোলকণ খাবলৈ খুব সোৱাদ হ'ব। গতিকে মই ইয়াত এডোখৰ মাছ ধুনীয়াকৈ ভাঙি দিছোঁ আৰু মই যি সৰু সৰুকৈ এটা আলু কুটি দিছিলোঁ এই আলুটোও মই ইয়াত অলপ ভাঙি দিবলৈ যত্ন কৰি ভাঙি দিছোঁ আৰু ধুনীয়াকৈ ভাঙি দিয়াৰ পিছত এই আঞ্জাখিনি প্ৰায় হৈয়ে গৈছে। এতিয়া মই ঢাকন মাৰি 2 মিনিটমান ৰাখি দিলোঁ। ৰাখি এতিয়া মই গেছৰ ফ্লেমটো বন্ধ কৰিলোঁ। এয়া আমাৰ ঔটেঙা আৰু গৰৈ মাছৰ আঞ্জা কচু দিয়া ৰেডি হৈ গৈছে। এইফালে মাছৰ পিটিকাও, গৰৈ মাছৰ পোৰা পিটিকা আৰু ঔটেঙাৰ লগৰ গৰৈ মাছৰ আঞ্জা আমাৰ 2খন ৰেচিপি ৰেডি হৈ গৈছে। এতিয়া গৰমে গৰমে ভাতৰ লগত আমি সন্ধিয়াৰ ভাত সাজৰ কাৰণে যোগাৰ কৰিছিলোঁ। সন্ধিয়াৰ ভাত সাজ এনেকৈয়ে খালোঁ। ভিডিঅ'টি চাই কেনে পালে জনাবলৈ